ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী হয় তেওঁ হেৰি কৰি আছে সেইটো নহয় কদাপিও নহয় বাৰু নহয় মানুহে চান্দলে হাত মাৰে নেকি অদৰকাৰী মানুহ এটাই সি ভাৰতৰ প্ৰধানমন্ত্ৰীৰ যোগ্যতা নেকি ইমান লঘুদায়িত্ব নহয় এইটো মই বেলেগ ভিডিঅ' উঠিছে বুজিছানে সি কৈছে মোক ভাৰতৰ প্ৰধানমন্ত্ৰীটো লাগে তই প্ৰধানমন্ত্ৰী কৰিব পাৰিবি নি জানো তই এবেলা চলাব পাৰিবি নি ৰাহুল গান্ধীক লাগে বিচাৰ নৰেন্দ্ৰ মোদীয়ে হৈ থাকে নৰেন্দ্ৰ মোদীয়ে যদি হেণ্ডচাপ কৰে তেতিয়া মই গাড়ী নেখেলোঁ মই ৰাজনীতি মই নেখেলোঁ তেতিয়া কিয় মই এটা কবিতা পাইছিলোঁ ক্লাছ 6ত মই মৰিলে জগতৰ কাহানি হ'ব জোনবেলি ওলাই থাকিব মই মৰিলে জগতৰ কাহানি হ'ব কাৰোবাৰ হানি হ'ব জানো জোনবেলি ওলাই থাকিব এইটো নৰেন্দ্ৰ দেৱীয়ে এই হেৰিটো লিখিছিলে যে এজন অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ মৰি সৰ্বানন্দ সোণোৱাল হ'ল সৰ্বানন্দ সোণোৱাল হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মা হ'ল হিমন্ত বিশ্ব শৰ্মাৰ পিছত কোন মুখ্যমন্ত্ৰী হ'ব লাগে এই কথাটো চলি এই কামবিলাক ফৰ্মুলা সহজ নহয় হয়তো গৃহমন্ত্ৰী হ'ব পাৰে অমিত শ্বাহ মই বিৰাট ক্ৰিটিকেলকৈ কথা কওঁ সি গাড়ীখন খেলিবলৈ বিচাৰিছে ইমান সহজ নহয় বুজিয়ে নিজে হেণ্ডচাপ কৰিবলৈ যে মই আৰু মই নচোৱা আজি কেনেকুৱা ভিডিঅ' হ'ল